নমস্কাৰ বন্ধুসকল। অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা নতুন পদ খালী হৈছে। 1837টা পোষ্ট খালী হৈছে। ইয়াৰে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট ইতিমধ্যে খালী হৈছে। আৰু ইতিমধ্যে অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে। ইয়াৰ এপ্লিকেশ্যন প্ৰচেছ হ'ব অনলাইন আৰু লাষ্ট ডেট হৈছে মাৰ্চৰ 13 তাৰিখ। ইয়াৰে প্ৰথমটো হৈছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। ইয়াৰে 1581টা পোষ্ট আছে। আনৰিজাৰ্ভ 876টা পোষ্ট। OBC হ'ব 496, ST হ'ব 43, STP হ'ব 65 আৰু 14,000 পৰা 60,000 ইয়াৰ দৰমহা। জুনিয়ৰ এছিষ্টেণ্টৰ 200টা পোষ্ট আছে। হেডকোৱাৰ্টাৰত 47 আৰু ডিষ্ট্ৰিক্টত 153 পোষ্ট। 14,000 পৰা 60,000 দৰমহা। এনেদৰে আৰু বহুতো ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ আমি হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব ছায়েন্সত। ইয়াৰে 3 নম্বৰটো ষ্টেন'গ্ৰাফাৰ, সেইটো হ'ব গ্ৰেজুৱেশ্যন। 14,000 পৰা 60,000। এনেদৰে আপোনালোক চাই লওক আপোনালোকে এডভাৰটাইজমেণ্টত।